নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি খাবলৈ মন গ'ল মাংস আৰু ইয়াৰ লগতে ফ্ৰাইড ৰাইচ, গতিকে ভাবিলোঁ যে আপোনালোককো দেখুৱাই যাওঁ কেনেকেনো মই বনাওঁ। প্ৰথমতে মাংসখিনি ধুই লৈ তেলেৰে সানি লৈছোঁ আৰু এইফালে মাংসৰ যোগান ধৰি ল'লোঁ। তাৰপিছতে পিঁয়াজ নহৰু আদাবোৰ পেষ্ট কৰিবৰ বাবে লৈ লৈছোঁ আৰু এইফালে চাক মোৰ পেষ্ট কৰা হৈ গ'লগৈ আৰু ইয়াত মায়ে অলৰেডি মছলা চলা সানি থৈ দিছিলে আৰু মই দি দিলোঁ ইয়াতে পেষ্ট কৰি লোৱা পিঁয়াজ নহৰুখিনি আৰু ভালকৈ সানি ল'লোঁ। তাৰপিছতে কেৰাহীত দি দিলোঁ পিঁয়াজ আৰু পিঁয়াজখিনি দিয়াৰ পিছতে ভাজি লৈ ভালকৈ মাংসখিনি লাহে লাহেকৈ এৰি দিছোঁ ইয়াতে। তাৰপিছত অকণমান সময় লৰাই অকণমান টাইমৰ কাৰণে মই ঢাকি থৈ দিছোঁ আৰু এইফালে চাওক লাহে লাহেকৈ পানীখিনি দি লৈ আকৌ এবাৰ লৰাই দিছোঁ ভালকৈ। আৰু এইফালে ফ্ৰাইড ৰাইচৰ বাবে আমি চাউল লৈ ল'লোঁ আৰু এইফালে চব্জিখিনিও যোগাৰ ধৰি ল'লোঁ আৰু এইফালে চাওকচোন মই চব্জিখিনি কাটি আছোঁ, নাজানো কিহৰ ইমান ফূৰ্তি লাগিলে বা কি চাই আছোঁ এইফালে। আৰু ফাইনেলি মোৰ চব্জি কটা হৈ গ'লগৈ। তাৰপিছত আকৌ তেলত ভাজি ল'লোঁ ভালকৈ চব্জি পিঁয়াজ চিয়াজবোৰ আৰু এইফালে লাহে লাহেকৈ হালধি নিমখবোৰ মই দি দিছোঁ একেবাৰে আৰু কাজু কিচমিচবোৰ ভাজি ল'লোঁ, যিহেতু খাবলৈ ভাল লাগিব ভাজি ল'লে। আৰু এইফালে লাহে লাহে ঘিউ চিউ চব্জি তব্জি দি দিছোঁ চাউলতে আৰু দি লৈ ভালকৈ লৰাই দিছোঁ। চ' আজিৰ কাৰণে আমাৰ ডিনাৰ ৰেডি। চ' কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই।